তো আজি আমাৰ নতুন বছৰ অকণমান নতুন আৰম্ভণি লাইফটোত অকণমান হাতকে কিবা এটা আৰম্ভ কৰিব লৈছোঁ মই মমি খুজিছোঁ মমি শিবাৰ বিয়াত বোলে কেনেকৈ নাচিব ঐ শাবাছ মানে আগতীয়াকৈ তই পিন না এবাৰ পিন না এবাৰ পিনচোন এবাৰ পিন Hey everyone, welcome back to my YouTube channel and again happy new year to all. আজি 1 তাৰিখ তো আজি আমাৰ নতুন বছৰ অকণমান নতুন আৰম্ভণি লাইফটোত অকণমান হাতকে কিবা এটা আৰম্ভ কৰিব লৈছোঁ লাহে লাহে আপোনালোকক দেখুৱাই থাকিম কি হৈছে কি নাই হোৱা চ' ভিডিঅ'টো চাই থাকিব অলৰেডি মই মোৰ টেক দিলোঁ আৰু জঞ্জাল লাগিছে জুত লাগি গৈছে জুত Hey, Johnny auntie. মই ভাবিছোঁ আপুনি গুণ্ডৰুক বনাইছে কেঁচা গুণ্ডৰুক খাবলৈ পাম অঁ মমি বনোৱা নাই আপোনালোকৰ ঘৰত মোক হেৰি লাগে কেঁচাটোহে খাব মন মই কাঠো খান্দিছোঁ এতিয়া আমি এইবোৰ সামৰি আছোঁ দি আছে দিছোঁ হা দিছোঁ কাৰেণ্ট নাই চাগে কি অঁ দালি লৈ যাব না অঁ মমি এতিয়াই মাজিলে চাহ অকণমান মোৰ চোতালখন চাফা কৰি দিছে মেহেৰবানী কৰিছে সি হে গাইজ আমি আহিছোঁ ওলাই শিবাৰ আণ্টিৰ কিবা পাৰ্চেল আহিছে দিল্লীৰ পৰা শিবাৰ বাইকত মানে কিবা ডুবাইত শ্বিফ্ট হৈ আছে তো দিল্লীত থকা বস্তুখিনি কুৰিয়াৰ কৰি পঠাইছে তো মোৰ ভোক লাগিছে শুৱাৰ পৰা উঠি মই একো খোৱাই নাই এয়া খাই আছোঁ ইয়াতে আহিছে সেইকেইটা আহিছে শিবাহঁতৰ আণ্টিৰ ঘৰত পাৰ্চেলটো নমাব আৰু তাৰপিছত আকৌ যাম আমি আমাৰ ৰাস্তাত মই জাষ্ট ঘৰৰ পৰা ওলাইছোঁ মই ভাবিছিলোঁ কি মই চাবিটো থ'ম নেকি ক'ৰবাত বুলি তাৰপিছত ভাবিছোঁ দেউতা আহিব নেকি নিচিনা লাগিছে এটা হয়ো হয় ৰাস্তাত মোৰ গাড়ীখন দেখি পেলাইছে এইটো দেউতা নেকি তাৰপিছত হা আণ্টি চাহ নাখাওঁ দিয়ক এতিয়া অঁ তাৰপিছত দেউতাক লগ পাইছোঁ চাহ দিছে এনেকৈ মাতিছোঁ তাৰপিছত ৰখিছে আকৌ চাবিটো চিবাই দি থৈ আহিছেগৈ এনেকাই হয় মানে যেতিয়া মই ওলাই আহোঁ তেতিয়া মানে মোৰ পেহীয়ে তাইৰ নাম মাইনাৰ পৰা মাইনু বনাই দিছে বাট ষ্টিল মনত যে আছে চিনি পাই চ' মই কৈ আছিলোঁ যে মোৰ আধা আধি খানদানে আধা কি হ'ল মোৰ চবেই চিনি পায় আৰু ইহঁতকো মোৰ খানদানে চিনি পায় মানে কিয় এনেকুৱা হয় জানো মোৰ ঘৰত মেহমান আহিলে তোৰ ঘৰত ফুৰাবলৈ যাওঁ তোৰ মেহমান আহিলে মোৰ ঘৰত আহে চ' আমি চবকে চিনি পাওঁ চ' উই আৰ কমফৰ্টেবল ট্ৰেক্টৰটো ক'ত আহিছে বে নতুন বছৰ বুলি ঋষিদা এতিয়া কিবা ভিক্স দিছে দে নেখাওঁ ভিক্স মোক ভাল কিবা এটা দিয়ক মোক হেৰি পালছ দিয়ক গণা নাই থেংক ইউ এদিন কি কৰিছিলোঁ জানো নাই ঋষিদা দোকানত মোবাইলটো থৈ গুচি গ'লো নহয় তাৰপিছত ঋষিদাই মোৰ ফোনত কথা পাতি আছে মই বোলো কাৰ ফোন এইটো মোৰ লগৰজনীয়ে ফোন কৰিছে তেনেকুৱাতে এই দেখিছ কিমান হ'ল ঋষিদা ভ্লগ ওলাব দিয়ক আপোনাৰ দোকান ফেমাছ হ'ব মানুহ আহিব বেলেগৰ পৰা 80 টকা কৈছে যে আমাৰ চকলেটৰ পইচা লৈছে নেকি নাই 82 হয় 2 টকা ডিসকাউন্ট ডিসকাউন্ট বাহ 80 টকাৰ মাল ললে 2 টকা চকলেট ডিসকাউন্ট দেখিছো ঠেট নহয় নাই কৰা মই মমি খুজিছোঁ মমি শিবাৰ বিয়াত বোলে কেনেকৈ নাচিব ঐ শাবাছ হিট মমি হিট একদম ডিজে বক্স লৈ আহিম শিবাৰ বিয়াত মাইক্ৰফোন লগাম মমিয়ে গাব আৰু নাচিব গাইস এইটো হ'ল ইয়ামাহা বাইক বহুত বছৰ পুৰণা এইটো হ'ল মোৰ মামাৰ বাইক আজি এক্সপিৰিয়েঞ্চ কৰোঁ আৰু চলাই
Dad of all bike. Yes. আহিছো হেৰি কৰিবলৈ মোৰ কাপোৰ কিনিবলৈ কালি কিনিব মাংস কিনিব আহিছো মাংস দেউতাই কিনিব এইটো গাটো বন্ধ কৰ আৰু মাংস মই কিনিবলৈ নাই মই কিনিব আহিছো মোৰ কাপোৰ আৰু সুমি আহিছে আমাৰ কাপোৰ চইচ কৰিবলৈ আৰু মমি আহিছে মমি কৈ দিয়ক কিবা এয়া আমি বজাৰ পিনে ফুৰিব আহিছো মই টাইম পাছ কৰিব আহিছো আমি যাওঁ বজাৰ কৰিবলৈ মই মানে আগতীয়াকে তই পিন না এবাৰ পিন না এবাৰ পিনচোন এবাৰ পিন না এবাৰ পিনচোন পিন 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 এবাৰ পিন না বা ভাও খাইছ তই বেয়া পাইছো যা পেন হা এইটো কিনিলে তেতিয়া মই যা নালাগে পিন্ধিব অ এইটোৱে আছিলে চাগে বুকুতে সাজি চিন্দি এটা আহিব এতিয়া এইটো চিন্দি মই মিছ কৰি আছিলো আজি আহি পাইছে ভাল কাপোৰ যা 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 লগা আমাৰ ঘৰত যাব লাগিব এই টি চাৰ্টটো আনিবৰ কাৰণে অঁ যা যা লগা ঐ বাই বাই শিৱা বাই বাই য়েছ এই চিন্দি এতিয়া আমাৰ ঘৰত যাব বহুত দিন পিছত লগ পাইছোঁ ক'ত কেই তাৰিখে গৈছিলি হা কেই তাৰিখে গৈছিলি মই 27 বা 1 তাৰিখে আহিছ 4 দিন থাকিম পুৰা ঘূৰিম বুলিয়ে গৈছ মানে মনিষা চেত্ৰীক আমি বিদায় দিছোঁ আমি যাওঁ এতিয়া মোৰ জেঠাইহঁতৰ ঘৰলৈ ডিনাৰ কৰিবলৈ আৰু দেউতা আহিছোঁ দেউতা গৈছে মাটন ল'বৰ কাৰণে আৰু মই বহি আছোঁ গাড়ীত জেঠাইহঁতৰ ঘৰলৈ যাবলৈ বহুত লেতেৰা পুলিচ চেকিং এটা পালোঁ বাট জাষ্ট সুধিছে ক'ত যায় ক'পা আহিছে সিমানেই একো নাছিলে বাট চালেও একো নাই চব ঠিকে আছিলে আমি চিট বেল্টটো মাৰি আহিছিলোঁ আৰু আমি লাইচেঞ্চো লৈ আহিছিলোঁ বাট সিহঁতে একো নুসুধিলে তাৰপিছত আমি দেউতা গৈছে পকৰি খাবলৈ মন গৈছে মোৰ পকৰি ল'বলৈ গৈছে তাৰপিছত যাম জেঠাইহঁতৰ ঘৰ পালোহি আৰু মানে 3 মিনিটমানৰ ৰাস্তা আছে এখন ভাল লাগিছে মেটখন আলহী আহিছে গৃহস্থ ক'ত চব ভিতৰত সোমাই থাকিলে কেনেকে হ'ব ক'লে গ'ল ভূমি নিব সময় মাকৈ গোমধান পুৰি আছিলে কিহত পুৰিছ জুই কি কয় বাহ অদিতি ডেকা আমাৰ ৰুটি বনাইছে মই কি কৰিম তই বেল মই ভাজো নেকি মাংস বনাব লৈছোঁ চব ৰেডি কৰি এয়া বাইদেউ আমাৰ বেমাৰ হৈ আছিলে তো জেঠাই বেমাৰটো অকণমান জেঠাই ভয় খালে মানে তাৰপিছত সেইটো কাৰণে আমি মানে অলপ নিউট্ৰেল হৈ গ'লোঁ বাট একো নাই একো হোৱা নাই সেনেকেই ভাবিছিলোঁ আমাৰ ভাত খাই হৈ গ'ল মই ভিডিঅ' ল'বলৈ পাহৰিলোঁ সুধা থালি কিখন ভিডিঅ' লৈ থৈ দিছোঁ মই ৰ'ব পৰা নাই মাংস গোন্ধ পাই আকৌ বাৰ নিচিনা হ'ল সেইদিনা যে বায়ে বনোৱাৰ পৰা শান্তি দিয়া নাই হ'লনে মই খাই বৈ হৈ গ'ল বহুত খালোঁ আজি দিনটো খায়ে আছোঁ মই তাৰপিছত এতিয়া লাহেকৈ 10:30 11টালৈ 15 মিনিট আছে আমি যাম এতিয়া 11টাত ওলাই দিম আৰু চলা ত' মোৰ ব্লগটো আজি ইয়াতে এণ্ড কৰিছোঁ আই হোপ আপোনালোকে চাই ভাল পালে চ' ডু লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব